নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছো আমাৰ চেনেললৈ আসাম এডুকেশ্যনেল একাডেমি তো এইটো ভিডিঅ' হ'ব ক্লাছ 10 ৰ গণিত বিষয়ৰ অনুশীলনী 4.1 ৰ অংকৰ বিষয়ে তো অনুশীলনী 4.1 ৰ আমাৰ 1 নম্বৰৰ ৰোমান সংখ্যা 1 2 আৰু 3 নম্বৰৰ যিবোৰ অংক আছিল সেই অংকবোৰ কৰা হৈছিল তো আজি আমি কৰিম 5 নম্বৰ আৰু 6 নম্বৰ 4 নম্বৰ অংকটো 5 নম্বৰ অংকৰ দৰে একে হেকাৰণে আমি 4 নম্বৰ অংকটো কৰা নাই যদি কোনোবা অসুবিধা পাইছে তাহলে কমেন্ট বক্সত জনাই দিবা আমি কৰি দিয়া চেষ্টা কৰিম তো আজি কৰিম 5 নম্বৰ আৰু 6 নম্বৰৰ অংকবোৰ তো 5 নম্বৰ অংকটো কি দিছে চাইলো আহা তো 5 নম্বৰ অংকটো দিছে 2x - 1 into x - 3 is equal to 5 x plus 5 into x minus 1 এইটো আমাক দিছে তো এইটো কি উলিয়াব কৈছে আমাৰ 1 নম্বৰ অংকবোৰ উলিয়াব কৈছে যে দ্বিঘাত সমীকৰণ হয় নে নহয় পৰীক্ষা কৰিবলৈ কৈছে তো এইটো দ্বিঘাত সমীকৰণ এইটো কি কৰিব লাগিব সমীকৰণত কনভাৰ্ট কৰিব লাগিব অৰ্থাৎ সমীকৰণত পৰিৱৰ্তন কৰিব লাগিব সমীকৰণত পৰিৱৰ্তন কৰিহে তাৰ পিছত আমাক চাব লাগিব যে সেই সমীকৰণটো দ্বিঘাত সমীকৰণ হয় নে নহয় আমাক পৰীক্ষা কৰিব লাগিব তো গতিকে 5 নম্বৰ অংকটো কৰি আমি কৰি গৈ থাকো তেনেহলে তোমালোকে বুজিব পাৰিবা কেনেদৰে কৰিব লাগে তো প্ৰথমত কি কৈছে 2x - 1 into x minus 3 তো এই পিনৰ কামবোৰ আগতে কৰিলা তাৰ পিছত এই পিনৰ কামবোৰ কৰিলাম তো 2x দি প্ৰথমে পূৰণ কৰিব লাগিব কাক পূৰণ কৰিব লাগিব x minus 3 পূৰণ কৰিব লাগিব তাৰ পিছত প্লাস কিহে দি পূৰণ কৰিব লাগিব -1 দি ব্ৰেকেট দিলাম কাৰণ প্লাস আছে ইয়াতে প্লাসে মাইনাসে এইটো পিছত কৰিলাম তো -1 দি x minus 3 হৈ গল তাৰ পিছত এই পিনৰ কামটো এতিয়া হো পিনৰ কামটো তো x দি x minus 1 তাৰ পিছত +5 দি x minus 1 বুজি পাইছো আমি তো গতিকে কি হ'ব 2x দি যদি আমি x ক পূৰণ কৰো কিমান হ'ব 2x² হৈ যাব তাৰ পিছত 2x দি যদি আমি 3 ক পূৰণ কৰো কি হৈ যাব 2 3 গুণ 6 ইয়াতে 6 ইয়াতে মাইনাস ইয়াতে কি আছে প্লাস আছে ইয়াতে মাইনাস আছে ইয়াতে প্লাস আছে প্লাসে মাইনাসে কি হৈ যাব মাইনাস হৈ যাব 2 3 গুণ 6 6x এটা চলক আছে ইয়াতে চলকটো বহি যাব তাৰ পিছত ইয়াতে চোৱা এতিয়া কি কৰিব লাগিব -1 দি x ক পূৰণ কৰিব লাগিব তো -1 দি +x তেনেহলে কি হৈ যাব -x হৈ যাব কাৰণ ইয়াতে মাইনাস আছে ইয়াতে প্লাস আছে তো মাইনাসে প্লাসে পূৰণ কৰিলে কি হৈ যাব মাইনাস হৈ যাব তো মাইনাসৰ লগত আকৌ কি পাম আমি -x পাম -1 দি x ক পূৰণ কৰিলে -x পাম তো -x ৰ লগত এই -2 আৰু এই প্লাসে কি হৈ যাব মাইনাস হৈ যাব -x হৈ গল তাৰ পিছত -1 দি -3 -1 দি -3 পূৰণ কৰি দিলে কি হৈ যাব 3 এ পাম কিন্তু কি হৈ যাব সাইনটো কি হ'ব মাইনাসে প্লাস হৈ যাব আৰু সেই প্লাস আৰু এই প্লাস কি হৈ যাব প্লাসে প্লাস হৈ গল তো +3 = কিমান হ'ব x into x x² হৈ গল তাৰ পিছত x into -1 -x হৈ যাব মাইনাসে প্লাসে মাইনাস আহি গল তাৰ পিছত এটো প্লাস 5 দি x 5x হৈ যাব তাৰ পিছত 5 দি -1 ইয়াতে সব +5 ইয়াতে -1 তো প্লাসে মাইনাসে মাইনাস হৈ যাব -5 পাই গলো আমি ইয়াতে এতিয়া কি কৰিম হো পিনে যিবোৰ পদ আছে সেই হো পিনৰ পদবোৰ এই পিনে লৈ আহিম অৰ্থাৎ বাও পিনে লৈ আহিম তো গতিকে এইবোৰ কৰিলো 2x² - 6x - x + 3 এই পিনে যদি x² টো এই পিনে যদি লৈ আহো তেনলে কি হৈ যাব -x² কাৰণ ইয়াতে প্লাস আছিল এতিয়া কি কৰিম এটো -x আছে এটো কি কৰিম +x হৈ যাব তাৰ পিছত +5x টো এই পিনে আনিলে -5x হৈ যাব তাৰ পিছত -5 টো এই পিনে আনিলে +5 হৈ যাব = কিমান থাকিব এই পিনে 0 থাকিব একো নাই মানে অৰ্থাৎ 0 থাকিব হৈ গল এতিয়া আমি এই পিনে কৰিম এতিয়া চোৱা ইয়াতে চোৱা 2x² আছে -6 আছে x আছে এই 2x² থকা পদ আৰু কত আছে ইয়াতে চোৱা x² থকা পদ
আৰু ইয়াতে এটা আছে কি আছে -x² আছে অৰ্থাৎ 2x² পৰা -2x²। এটো কি কৰিব লাগিব বাদ দিব লাগিব কাৰণ কি আছে ইয়াতে যদি যোগ থাকিল হয় তেনেহলে 2x² লগত x² টো যোগ দিলো হয় যেহেতু ইয়াতে মাইনাস আছে তেনেহলে কি কৰিব লাগিব মাইনাস কৰি দিব লাগিব তো মাইনাস কৰিলে কি মান হ'ব দুটা x² ৰ পৰা এটা x² গুচি গলে কি মান থাকিব এটা x² থাকি যাব x² হৈ গল তাৰ পিছত কি কৰিম আৰু আছে নেকি x² ইয়াতে চাব লাগিব নাই আন একো x² নাই তো গতিকে আমি এতিয়া কৰিব পাৰিম x ৰ কামবোৰ তে x থকা পদ কত আছে ইয়াতে চোৱা 6x আছে তাৰ পিছত কি আছে -x আছে -6x আছে -x আছে তাৰ পিছত ইয়াতে +x আছে -5x আছে তো x থকা যিমানবোৰ পদ আছে এইবোৰ আমি যোগ বিয়োগ কৰি লম -6x -x +x তাৰ পিছত কি হৈ গল -5x এটা চোৱা +x -x কটাকটি কৰি দিলো তাৰ পিছত কি হৈ গল -6x আছে ইয়াতে -5x আছে তেনেহলে কিমান হৈ যাব টোটাল -11x হৈ যাব টোটাল হৈ গল -11x তাৰ পিছত এতিয়া ধ্ৰুবক পদবোৰ কিমান আছে এটো প্লাস মাইনাস কৰি যিমান থাকিব হেতু আমি লিখিব লাগিব তো +3 +5 তো 5 3 কিমান হ'ব 8 ইজিক্যাল টু কিমান আছে 0 আছে এতিয়া আমাক কি কৰিব লাগিব এইটো আমাক চাব লাগিব আমাৰ যেটো দ্বিঘাত সমীকৰণৰ ৰাখি আছিল দ্বিঘাত সমীকৰণৰ পৰিচয় কৰাৰ কাৰণে যেটো ৰাখি দিছিলে আমাক সেই ৰাখিটোৰ লগত এই ৰাখিটো মিলে নে নাই এইটো আমাক চাব লাগিব তো আমাৰ ৰাখি কি পাইছিলো আমি ax² + bx + c = 0 এই সমীকৰণ এটা পাইছিলো এইটো দ্বিঘাত সমীকৰণৰ ৰাখি হয় তো এইটোৰ লগত এইটো মিলে নে নাই চাব লাগিব ইয়াতে চোৱা a এর মান যেতিয়া আমি বাহিৰ কৰিম চোৱা a এর মানটো কি মান হ'ব a = এইটো চোৱা এইটোত কি মান আছে x² এর লগত অৰ্থাৎ x² এর সহগ a আছে ইয়াতে তো ইয়াতে কি আছে x² সহগ একো নাই মানে 1 আছে তো a আমি 1 পালো তাৰ পিছত b কিমান আছে চোৱা x এর লগত কিমান আছে b আছে তো b ইয়াতে কিমান হ'ব b ইয়াতে হ'ব -11 অর্থাৎ x এর হক ইয়াতে b ইয়াতে x এর হক -11 -11 তাৰ পিছত ইয়াতে c ধ্ৰুবক পদটো কি আছে 8 আছে = 8 পালো তে এতিয়া আমি কি কৰিম আমি এই যেটো সমীকৰণ আছে ইয়াত আমি বহাই দি চাম এইটো পাও নে না পাও a এর মান আছে 1 * x² আমি এইদৰে ইনটু নিলিখো x² এনেকুৱা লিখিম 1 * x² plus b হল -11 * x plus c হল 8 = 0 তাৰ পিছত x² এর লগত 1 পূৰণ কৰিলে কি থাকিব x² থাকিব ইয়াতে চোৱা মাইনাস এটো প্লাস মাইনাসে প্লাসে কিমান হৈ যাব -11 * x আছে x হৈ গল তাৰ পিছত +8 = 0 তেনেহলে এইটো পালো না নাই আমি এইটো পালো তেনেহলে এই ৰাখিটোৰ লগত এই সমীকৰণটোৰ লগত এই সমীকৰণটো আমাৰ মিলি গৈছে তেনেহলে আমি ক'ব পাৰো যে এই সমীকৰণটো এটা দ্বিঘাত সমীকৰণ তো লিখি দিও আমি ইয়াতে ভালকে তো এটাকে প্ৰদত্ত সমীকৰণটো তো এটা দ্বিঘাত সমীকৰণ প্ৰদত্ত সমীকৰণটো এটা কি সমীকৰণ দ্বিঘাত সমীকৰণ গতিকে এইটো আমাৰ 5 নম্বৰ অংকটো হল এতিয়া আমি কৰিম 6 নম্বৰ যেটো অংক আছে সেই অংকটো তো 6 নম্বৰ অংকটো কি কৈছে x² + 3x + 1 x² + 3x + 1 = x - 2 হোল স্কয়ার আছে x - 2 হোল স্কয়ার আছে অর্থাৎ হোল স্কয়ার মানে দুটা x - 2 পূরণ হৈ আছে এনেকৈ
দুটা x - 2 পূৰণ হৈ আছে তো এইপিনে আউতে কামটো কৰি ল'ব লাগিব যেহেতু ইয়াতে x² + 3x + 1 এটো চোৱা এটো আমাৰ ভঙাই আছে বস্তুটো কিন্তু এইটো কি কৰিব লাগিব ভঙাই লব লাগিব তো গতিকে x - 2 হোল স্কয়ার আছে তো x - 2 হোল স্কয়ার অর্থাৎ a - b হোল স্কয়ার এটা আমি এটা সূত্র পাই আহিছিল কেনেকৈ সূত্র a স্কয়ার - 2ab + b স্কয়ার a স্কয়ার - 2 এইটো a তাৰপিছত b 2ab পূৰণ + b স্কয়ার এটা আমি পাইছো আগতে তো গতিকে এই নিয়ম মতে আমি কৰি যাম তো x² + 3x এইপিনে একো কৰিব নালাগে কাৰণ আগৰ পৰা হোৱা আছে তাৰপিছত এটো কি হ'ব x² - 2ab a কি আছে x b আছে 2 তাহলে কি হ'ব 2 2 গুণ ভাঙি পাটিয়ে কৈ দিও a b + b স্কয়ার b স্কয়ার কিমান আছে 2 স্কয়ার হৈ গ'ল এতিয়া আমি কি কৰিম x² + 3x + 1 = x² 2 গুণ কিমান হৈ যাব 4 - 4x + 4 হৈ গ'ল এতিয়া আমি কি কৰিম হোপিনো যিবোৰ পদ আছে এই পদবোৰ এইপিনে লৈ আহিম তাৰপিছত কি হ'ব x² + 3x + 1 - x² + x² আছে - x² হ'ব -4x আছে +4x হ'ব তাৰপিছত +4 আছে এটো কি হ'ব -4 হৈ যাব = 0 তাৰপিছত আকৌ ইপিনে কৰো কি আছে x² থকা পদ আন ক'ত আছে চোৱা ইয়াতে x² আছে ইয়াতে এটা x² আছে কিন্তু কি আছে মাইনাস আছে অর্থাৎ -x² এটো +x² কি হৈ যাব কটাকটি হৈ যাব কাটিব পাৰিম আমি কাৰণ এটো -x² পৰা +x² পৰা -x² গুছি গলে কিমান থাকিব 0 থাকিব তো গতিকে এই দুটো আমি কাটিব পাৰো তাৰ পিছত কি আছে 3x ইয়াতে কি আছে 4x আছে 3x আছে ইয়াতে আছে 4x আছে তেনে কি কিমান হ'ব +3x + 4x 7x পালো আমি 7x আমি পাই গলো তাৰ পিছত কি আছে এতিয়া আমাক কিবৰ কোন কাম কৰিব লাগিব যেটো ধ্ৰুবক পদ আছে সেই ধ্ৰুবক পদৰ কামবোৰ কৰিব লাগিব ইয়াতে চোৱা +1 ইয়াতে -1 তো সৰি -4 তো -4 ৰ পৰা -4 ৰ লগত +1 যোগ কৰিলে কিমান হৈ যাব -3 = 0 তেনলে এইটো আমি লাষ্টত পাই গলো এতিয়া এইটো ax² + bx + c = 0 এই সমীকৰণটোৰ লগত মিলে নে নিমিলে চাব লাগিব তো গতিকে ইয়াতে চোৱা x² টাৰ্মটো ইয়াতে আছে নে নাই অৰ্থাৎ x² থকা পদটো ইয়াতে আছে নে নাই যেহেতু ইয়াতে x² থকা পদে নাই তেনেহলে যি দ্বিঘাত শব্দটো এই দ্বিঘাত শব্দটোৱে আমি নাপালো অৰ্থাৎ দ্বিঘাতৰ অৰ্থ হৈছে দুটা ঘাত থকা অৰ্থাৎ যিকোনো এটা সমীকৰণ লৈ ল 2x² + 3x + 10 = 0 এইটোক আমি দ্বিঘাত সমীকৰণ বুলি ক'ব পাৰিম কাৰণ কিমান আছে সৰ্বোচ্চ ঘাত চোৱা ইয়াতে সৰ্বোচ্চ ঘাত কি চলক বৰৰ আটাইতকৈ ডাঙৰ ঘাতটো সেই ঘাতটো কিমান আছে 2 আছে তেনেহলে এইটো আমি কি বুলি ক'ব পাৰিম দ্বিঘাত বুলি ক'ম অৰ্থাৎ দ্বিঘাত দুটা ঘাত থকা আমি সমীকৰণ বুলি এটো কি কৰিব পাৰিম ক'ব পাৰিম তো ইয়াতে আমি কি পালো যে ax² টাৰ্মটো ইয়াতে আমি নাপালোৱে তেনেহলে এইটোক আমি দ্বিঘাত সমীকৰণ বুলি ক'ব পাৰিম নে ক'ব নোৱাৰিম কাৰণ ইয়াতে কি x² টাৰ্মটোৱে নাই অৰ্থাৎ x² পদটোৱে ইয়াতে নাই তো গতিকে আমি 7x - 3 = 0 এইটোক আমি কি বুলি ক'ব নোৱাৰিম দ্বিঘাত সমীকৰণ বুলি ক'ব নোৱাৰিম আইটা চোৱা 4x⁴ + 2x² + 3x + 1 = 0 এইটোক আমি দ্বিঘাত সমীকৰণ বুলি ক'ব পাৰিম নে এইটোক আমি দ্বিঘাত সমীকৰণ বুলি ক'ব নোৱাৰিম কাৰণ কি
ইয়াতে চোৱা চলকবোৰৰ আটাইতকৈ ডাঙৰ ঘাতটো কিমান আছে ইয়াতে এই চলকবোৰ x থকা চলকবোৰ আটাইতকৈ ডাঙৰ ঘাত ইয়াতে চোৱা ইয়াতে 1 ইয়াতে 2 ইয়াতে 4 আটাইতকৈ ডাঙৰ ঘাতটো কিমান হৈ যাব ইয়াতে 4 হৈ যাব তেনেহলে এইটো দ্বিঘাত সমীকৰণ নহল দ্বিঘাত সমীকৰণ কেতিয়া হ'ব যেতিয়া চলকবোৰৰ ঘাতটো 2 থাকিব অৰ্থাৎ 2 এর বেছিও নহব 2 এর কমও নহব তো এইটো আমি প্ৰদত্ত সমীকৰণটো কি পালো এটা দ্বিঘাত সমীকৰণ বুলি নাপালো তো প্ৰদত্ত সমীকৰণটো এটা দ্বিঘাত সমীকৰণ নহয় বুলি আমি পালো তো আমি কি কৰিলো 5 নম্বৰ আৰু 6 নম্বৰ যিটো অংক আছে এই অংক দুটা আমি কৰিলো তো তোমালোকে যদি কোনো অসুবিধা পাইছে তেনেহলে কমেন্ট বক্সত জনাবা তো আজি আমি আন কোনো অংক নকৰো তো নেক্সট যিবোৰ অংক আছে 6 নম্বৰ নহয় 8 নম্বৰ আৰু 7 নম্বৰ যি অংক আছে সেই অংকটো আমি নেক্সট ভিডিঅত কৰিম তো আজিলৈকে ইমানেই থাকিল তো তোমালোকৰ যদি ভিডিঅটো ভাল লাগি থাকে তেনেহলে তোমালোকে ভিডিঅটো লাইক কৰিবা শেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা তো আজিলৈকে ইমানেই থাকিল ধন্যবাদ